বিশ্বনাথ जिला गपुर हालाम बरतामुली गामि पन्चायतनि सिङाव थानाय 2 नं वार्डआव गंसे अंगनबादि मिरु गायसननो रायजोफोरनि दाबि। गुबुन फारसेथिं 2 नं वार्डआव थानो गोनां 9 नं अंगनबादि मिरुखौ थांनाय गोलाव समनिफ्राय आयेन बेरेखायै पाकेनाव सामलायबोबाय थानाय जादों होनना ओनसोलनि रायजोफोरा सयदुवार खुदिया जौगाखां बिथांखिनि मावखुलियाव अजद होबोदोंब्लाबो बेनि सायाव जेबो थिरांथा लायाखै होनना अजद दिखांदों। আজি তো স্বাধীনোত্তৰ কালৰ পৰা বুলি ক'লেও বৰাই খোৱা নহয়, যিহেতুকে ICDS অংগনবাড়ী কেন্দ্ৰটোৱেই নাই। আজি এনেই আমি 26 অক্টোবৰ দিনাখন যিটো ইণ্টাৰভিউ পাতিছিলে, যিজনী মানে কৰ্মী আছিলে এইটো একে ছুপাৰভাইজাৰ হোৱাৰ পিছত তাৰপিছত এই ইণ্টাৰভিউ পাতিছিলে, তেতিয়া আমি গম পাইছোঁ যে এইটো যিটো ধৰি লওক আমাৰ যিটো 2 নং এইটো বৰতামুলী গাঁও পঞ্চায়তৰ যিটো 2 নং ৱাৰ্ডৰ যিটো কেন্দ্ৰ আছিল, এইখন 3 নং পাকেন কেন্দ্ৰত মানে ব্যৱহাৰ হৈ আছে। তাৰপিছত 26 অক্টোবৰ দিনাখন আপোনাৰ এই বাছনি ইণ্টাৰভিউ যিটো হৈছিলে কৰ্মীজন ছুপাৰভাইজাৰ হ'ল। ছুপাৰভাইজাৰ হোৱাৰ পিছত তাৰপিছত আমি গম পাইছোঁ যে ইয়াৰ পৰা ইণ্টাৰভিউ যেতিয়া দিবলৈ গৈছোঁ তেতিয়া গম পাইছোঁ যে 2 নং ৱাৰ্ডৰ যিটো কেন্দ্ৰখন 9 নং কেন্দ্ৰ, এইখন কেন্দ্ৰ পাকেনত ব্যৱহাৰ হৈ আছে, যাৰ ফলত আমি আজি 26-28 বছৰ ধৰি এই কেন্দ্ৰখনৰ পৰা আমি বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আৰু কণ ল'ৰা ছোৱালী শিশু পুষ্টিকৰ খাদ্যৰ পৰা ধৰি শিশু শিক্ষাৰ পৰা আমি বঞ্চিত হৈ থাকিবলগীয়া হৈছে। আৰু আমি বহুতবাৰ ধৰি এইখন কেন্দ্ৰৰ কাৰণে এখন কেন্দ্ৰ বিচাৰি আমি নিবেদন কৰিছোঁ আৰু আমি সমাজ কল্যাণ বিভাগৰ ওচৰত গৈছোঁ আৰু বিধায়কবিলাকক জনাইছোঁ আৰু MLAক জনাইছোঁ, মন্ত্ৰীক জনাইছোঁ। তেতিয়াও কিন্তু বনাই দিম যে এখন স্কুল দিম, অংগনবাদী কেন্দ্ৰ দিম বুলি কৈ তাৰপিছত অজুহাত দেখুৱাই পেলাই আজিৰ তাৰিখলৈকে এতিয়া আমাক এইখন শিশু কল্যাণ কেন্দ্ৰ আমাক বঞ্চিত কৰাই পেলাই ৰাখি থৈছে। সেইকাৰণে আমি অচিৰেই আমি দাবী কৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰীগৰাকী আৰু সমাজ কল্যাণ মন্ত্ৰীগৰাকী আৰু আমাৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াই যাতে এই কণ শিশু আৰু গৰ্ভৱতী মহিলাৰ কাৰণে স্বাৰ্থত যাতে আমাৰ এখন ভাল অংগনবাদী কেন্দ্ৰ এখন বা আমাৰ যিটো পুৰণা কেন্দ্ৰখন যদিও আমাক যদি ঘূৰাই দিব পাৰে তেতিয়া আমি পৰম উপকাৰ লাভ কৰিব পাৰিম। ইয়াতে আমাৰ এনেই 1300 ভোটাৰ্ছ আছে, অকল ভোটাৰ্ছে 1300 আছে। তাৰপিছত কমেও 5000 মানৰ তলত নাই আমাৰ এইখন ৱাৰ্ডত, যিহেতুকে 1 নং বৰতামুলী আৰু 2 নং বৰতামুলী আইচ ভোটাৰ্ছৰ এৰিয়া। এতিয়া মানে কণ ল'ৰা ছোৱালীবিলাকক ইফালে এখন 1 নং ৱাৰ্ডৰ আছে আৰু ইফালে খাৰে কিনাৰত এখন আছে অংগনবাদী কেন্দ্ৰ এখন আছে, তাত এইবিলাকক স্কুলত নামভৰ্তি নকৰে আৰু ইহঁতক ঘৰতে থাকিবলগীয়া হয়। যদি ইহঁতৰ স্কুলত যদি এডমিশ্যন কৰিবলগীয়া যায় তেতিয়াহ'লে ইহঁতে ৰিচিভ নকৰে, আমাৰ কেন্দ্ৰ ইয়াত নপৰে বুলি কৈ দিয়ে।